হেল্ল' ক'ত আছ? হা ঐ কি কথা ক'ব আহো? হেল্ল' অঁ ঐ ভাই তোক চোন দেখাই নোপোৱা হ'লো গা ক'ত যাৱ তই? অঁ এই মই মানে কল বেপাৰ কৰা হৈছোঁ দেই এতিয়া সেইকাৰণে ওলাই পোৱা টাইমটো নাইকিয়া হৈ গৈছে আৰু। অঁ এতিয়া কি কলৰ দামটো বাঢ়ি গৈছে নহয় বহুত। এথোকত 500-600 এনেকৈ লোৱা হৈছে। আজি দুটা দাম চাই আহিমগৈ কল। অঁ ভাই কি খবৰ তোৰ? অঁ ভাই তোক লগ চগ নোপোৱা হ'লে যে ক'ত এইকেইদিন মানে বেপাৰ সেইখিনি তোৰ লগত মই পিছত কথা পাতি আছোঁ দেই। অঁ সেইকেইদিন মানে কল বেপাৰ কৰি থাকোঁতে টাইমটো গৈছে বুজিছে। ক'ত বেপাৰ কৰিছোঁ? এয়া গাঁৱে চাৱে কৰি ফুৰিছোঁ। গাঁৱত হা? কলটো লৈ ফুৰিছোঁ এই গাঁৱত কল বেপাৰ কৰে কল বেপাৰ কৰিব ক'ত যাব লাগে জানো নেজানো? ক'ত নহয় তই নাজানো? নাই এতিয়া গম পোৱা নাই আজি দুটা যাম তো দুইটা ডুবাইত যাব লাগিব দুইটা আৰু যাম আছে কল আনিম ডুবাইতো কোৱা হ'লেতো কল বেপাৰ আমাৰ ভাই ডুবাইত কলৰ দাম কেনেকৈ হৈ আছে এতিয়া? এই ভাই এথোকত মই 200কৈ কিনো তাত 600 টকাকৈ বেচোঁ বঢ়িয়া ইনকাম হয়। কলে বেচিছ 200 টকাত কিমান ইয়াৰ পৰা 200কৈ কিনিছ তাত কিমান বেচিছ 600 মই কি বেচিছোঁ তই জানো নাজানো? এটা কলৰ দিল তাত মই ইয়াৰ পৰা নিওঁ 50 টকাকৈ তাত বেচোঁ মই 600 টকাকৈ। কলটো দামী নে মোৰ হেৰিটো দামী এতিয়া কলডাল কিয় ইমান ডাঙৰ বস্তুডাল কিয় দাঙি ফুৰিব লাগে দিল এটা বিন্দাছ পকেটত ভৰাই লওঁ মই ইয়াৰ পৰা এতিয়া ৰানিং কৰোঁ ৰাতিপুৱা 6টা বজাত ঘৰ পাওঁ লওঁ তো ডুবাই মই কমচে কম 10:30টাত পাওঁ ঘৰ আহি পাওঁতে 5:30 বাছ কাম চেটে হ'ব ভাই আজিৰ পৰা মই এইটো বিদায় কৰিব লাগিব বেপাৰটো। অঁ সেইটোকে কৰিবি কিহত যা তই বেপাৰটো কৰ কিহত যা ভাই এখনতে লৈ যাওঁ আৰু কিমানো বেলেগ গাড়ীত যাবি এখনতে লৈ যাওঁ তেলটো যায় 200 মান টকা। অঁ মানে কি তই এতিয়া বাইক লৈ ডুবাই যাওঁ তেল 200 টকা ভৰা তেলৰ দাম ইমান বাঢ়িছে তই কেনেকৈ যাওঁ বে? কি কবি আৰু ভাই 200 টকাত কিনি 600 টকাৰ পিছত 300 টকা তেল ভৰা 200 টকা খাওঁতে যে 100 টকাহে লাভ হয় তথাপিও বিজনেছটো চলাই আছোঁ আৰু। হয় ঠিকে আছে এতিয়া বিজনেছটো বুজিছ কাম এটা কৰিবি ময়ো গাঁৱত বেকাৰ ঘূৰি ফুৰিছোঁ মোকো সোমাই ল'বি তোৰ লগতে। এই ভাই চিয়'ৰ মোৰ লগতে যাবি যো মই অকলীয়া হৈ আছোঁ মোৰ লগতে যাবি যো দুইটা বিজনেছটো চলামগৈ। এই ভাই তহঁতে কি আলোচনা কৰি আছোঁ বে? এই ভাই কলৰ বিজনেছটোকে জাহিৰ কৰি আছোঁ ভাই কি কবি গাঁৱত ঘূৰি ফুৰিছোঁ যে তাৰ লগতে বোলো বিজনেছত অলপ হাত দিওঁ। ঠিকে আছে তোমালোকৰ কামটো ঠিকে আছে। ভাই মোকো সোমোৱা ল'বি আৰু তহঁতৰ লগতে। এতিয়া কি কৰিবি ইয়াকো লৈ লওঁ দে আমাৰ বেলেগ গাড়ী চাড়ী ল'ব পাৰিম না মই অকলে তিনিটা এখন মাল টানাকে কিনি লওঁ 3টা ল'ব পাৰিম না। অঁ এইখনততো 3টা নধৰিব 3টা দুটা লৈ পাই যায় মানুহকেইটা গ'লে মাল নিব নোৱাৰিম না এখনত এই মানে প্ৰব্লেম হ'ব গাড়ীখনত বুজিছ। গাড়ীখনকে চাওঁ চাবই লাগিব মাল টানা এখন মাল টানা গাড়ী এখন অঁ ৰ তোৰ ভাই আৰু এটা বেপাৰ আছিল মই সোণৰ ওপৰৰ বেপাৰটো কি কৰিলি? এইটো বাতিল কৰিলোঁ দিয়া লাভ নহয়। এই মেইন ৰোডত কেইদিনমান বহি বেছি আছিলি নহয় দেখিছিলোঁ। এইটো লাভ নহয় বুজিছা নাই কোনোবা গুণ্ডা কেইটামান আহে গাড়ী লৈ স্কৰ্পিঅ' লৈ লয় ক'লা আইনা দি দম চম দি মাল সোপা উঠাই লৈ যায়। বেলেগ ইয়াক মই পাইছোঁ তাত হে মেইন ৰোডত ঐ ভাই দেখিছোঁ এইটো আমাৰ লগত কি কৰিছে বোলো কোন ৰূপৰ মাল মেইন ৰোডত বেচিছে। আৰে তোৰ ইমান ঘূৰি আহি দেখিছোঁ মাল নাইকিয়া তাক সুধিছোঁ বোলে সেইকাৰণে সুধিছোঁ বোলো মাল খবৰ কি কৈছে বোলে গাড়ী উঠালকে কি পইচা চইচা নিদিয়ে নেকি? নাই তোমাৰ লছ মই এতিয়া তোমালোকৰ লগতে বিজনেছ আমাৰ লগতে আমি ডুবাই যাওঁ বিন্দাছ 200 টকা তেলত কাম চেটে ডুবাই এইখন যে খোজকাঢ়িয়ে যাব পাৰিম মাল ল'ম আৰু নাই বেয়া হ'ব এখন গাড়ীকে ল'ব লাগিব মানে কষ্ট হ'ব বহুত ৰ'দ দি আছে এতিয়া গৰম ষ্টেণ্ডাৰ বিচাৰি আজি তই চলাবি খেলা লাগিব দেই এই এখন বাৰী আছে কি হৈছে বহুত খেলা কলটক যে কি হ'ল এই মানুহটোকে সুধো কল কেনেকে দিয়ে বুজিছ কেনেকে দিছ ভাই কল কেনেকে দিছ তোৰ বাগানখনৰ যিমান কল আছে চব আমিয়ে ল'ম কিমানকে দিওঁ এতিয়া দেখিছা এই কলটো এতিয়া মই বেছি আছোঁ আৰু তোমালোকে কিমান দিয়ে? কাম এটা কৰা আপুনি আমাকে দি দিয়ক কলখিনি কিমান লাগে দিওঁ আমি এক থকত আপোনাক 250 টকাকৈ দিছোঁ আৰু 5 থক কল আছে টোটেল আপোনাৰ বাগানত বাকী লাগাই নাই সৰু হৈ আছে সৰু কেইটকো বাৰু ল'ম আপুনি এতিয়া আমাক অলপ কম বেছ কৰি 1200 টকা দিওঁ টোটেল আপুনি কলখিনি দি দিয়ক আমাকে। নাই আপোনালোকে 1500 টকা দিব আৰু লৈ যাব কলকেইটা 1500 টকা অলপ বেছি হয় বুজিছে দাদা এই তোৰ কি কব 1500 টকা 1500 টকা অভাৱ হৈ গৈছে আৰু 100 টকা লোৱা ভাইটি 100 টকা নোপোচাই যাব পইচা লাহে দিব এতিয়া কেনেকৈ দিম কল কিমান ডাঙৰ বহুত সৰু হৈ আছে ইমান সৰু কল 1500 টকা লয় আপুনি 100 টকা এটা বেছিকে লওক এই নহ'ব দেই 1500 টকা নহ'ব
আপুনি 100 টকা এটা বেছিকে লওক 100 টকা বেছি তুমি 50 টকা এটা ধৰি দিয়া বাৰু 50 টকা ধৰি 50 টকাটো আপোনাক টোটেল আমি চাহ আমি ভাইটি বাইক লৈ যোৱা কথা আছে তেলৰ দাম 100 টাকা নকৰিব 15 টকাহে লাগে বোলে বুজিছো আমি কলে চব পেমেন্ট দিলা দাম এক্সট্ৰা লাগিব কলৰ দাম আৰে তোমাৰ ইমান দিছোৱে অভাৱ দিলটো আমি দিলটো যে নাই কিয়া দিলটো না বেলেগত আছে এই ভাইহঁতে কলখিনি লওঁ উঠাই এই লওঁ দে দিলা কিটা নহব কিন্তু কলখিনি দে আটা আছে ন ৰবা ৰবা তাহাঁতৰ কল কেথক আছে মই চাই লওঁ ৰবা 1 মিনিট কল চালোৱা এই তোমাৰ ইয়াতে ঠক আছে ইয়াতে ঠক এয়া ঠক অ ইয়াতে ঠক আছে এয়া 4 ঠক এইখিনি আছে এইটো লাগা নাই বে দিলাটোহে আছে এই এই দিলাটোকে লৈ যাম দিলাটোকে লৈ এই ইয়াতে আছে তোমাৰ 500 কলে 500 কলে তোমাৰ ইমান দাম দিছো দে ভাই কল পাক দিয়া কল পা এই দে উঠাব কল পাক আমি মানে এনেকে Oh, no, 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 no. Oh, no, 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 no. এয়াকে দুৱাকে তিনিয়াকে 4 5 6 7 8 10 আকি আছে বুইছা ভাইটি কিমান লাগে খুদা কাটা দাম একে থাকিব কম আউয়া আউয়া কাটি দিও নেকি কাটা হা কাটা একে চিগিলো আছে কাটি দিও ৰবা এইটা ধৰাচোন এই কল একদম পুৰা